দৰ্শকসকল, মই পোনপ্ৰথমে আপোনালোকক আজি আমাৰ কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি স্বাৰ্থত আপোনালোকে ইয়াৰ আজি আমাৰ এই সভাত অহাৰ কাৰণে মই আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ সভাত ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি দল সংগঠন আছে, ৰাজনীতি দল যিমানখিনি আছে, লগতে ছাত্ৰ সংগঠন, কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ PGR BGR সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ। আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে PGR BGR সেইটো ইনক্ৰচাৰবিলাকৰ ইভেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে। সেইমতে আমি সিদ্ধান্ত ল'লোঁ। কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ PGR BGR ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি ন'টিছ দিয়া হ'ব। তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে, মানে SOP বনাব লাগে বুলি কৈছে, সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাব। তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে, ফুলনি চাৰ্কোল আৰু য'তে আমাৰ চিলুনিয়ান চাৰ্কোল, ডিফু চাৰ্কোল, ডংকামকাম ৰেভিনিউ চাৰ্কোলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইভেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ। তাৰ বাহিৰেও যিবিলাকৰ PGR BGR বসবাস কৰা চৰকাৰী গামবুঢ়াবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী গামবুঢ়াৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। তাৰ লগতে আমি সিদ্ধান্ত লৈছোঁ অসম চৰকাৰৰ লগত যোগাযোগ কৰি, কাৰণ ল' এণ্ড অৰ্ডাৰ অসম চৰকাৰৰ হাততে আছে, যিমান পাৰোঁ আমি সেই PGR BGR বসবাস কৰা মানুহবিলাকক আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আমি কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত আমি কোনো ইভেকশ্যন নকৰে। ইয়াত সদায় এই PGR BGR বসবাস কৰা অকল বেলেগ বেলেগ মানে নন ট্ৰাইবেলৰ নহয়, ট্ৰাইবেলবিলাকক বসবাস কৰা আছে। ইয়াত কাৰ্বিও আছে, বড়োও আছে আৰু তিৱাও আছে, বিহাৰী আছে, বেংগলী আছে, নেপালী আছে, সকলো জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে ইনক্ৰচাৰ। তেওঁলোকৰ কাৰণে আমি এজ পাৰ সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আজি। আৰু আমি সকলো জাতি জনগোষ্ঠীৰ লগত আমি সংঘাত নকৰোঁ। আৰু যিটো নেকি সুপ্ৰিম কোৰ্টৰ ৰায়দান দিয়া সেইমতে আমি সেইটো ইভেকশ্যন প্ৰচেছটো আমি কৰিম। হাৱাইপুৰ মোজা ডংকামকাম চাৰ্কলৰ আণ্ডাৰ 1983 আছে পৰিয়াল আছে। টোটেল পপুলেশ্যন আছে 9865 পৰিয়াল আছে। তাৰপিছত চিলুনিয়ান চাৰ্কল 0, ফুলনি চাৰ্কল আছে 103 পৰিয়াল এটাক বসবাস কৰিছে। সেই গোটেইখিনি কথা আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি মানিছোঁ। আৰু অসম চৰকাৰৰ সেইটো PGR BGR বসবাস কৰা মানুহবিলাকৰ ইভেকশ্যন কৰিছে। সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সেইটো আজি সিদ্ধান্ত লৈছোঁ। আৰু সকলো পলিটিকেল পাৰ্টি দল সংগঠন আজি আছে আৰু গোটেইখিনিয়ে সেইটো এটাই সিদ্ধান্ত লৈছে যে এইটো PGR BGRটো সোনকালে ইভেকশ্যন কৰিব লাগিব। উচ্ছেদটো হ'ব, উচ্ছেদ হোৱাৰ পিছতো পৰিয়ালখিনিতো আকৌ এই সেই পৰিয়ালবিলাকৰ লগত কেনেকৈ হ'ব সেইটো আমি পিছত পৰ্যায়ক্ৰমে আমি আলোচনা কৰিম। বৰ্তমানলৈকে আজি মিটিংখনত আজি সিদ্ধান্ত লয় আমি পৰ্যায়ক্ৰমে আমি যে সিদ্ধান্ত সেইটো কোনো
সম্প্ৰদায়ৰ ঘটনা নহয় এইটো। এটা মূৰ লৈছিলে তাৰপিছত এতিয়া তাৰ বিষয়ত কিবা মই এইটো কাৰণে সেইটো ল'ব নালাগে। সেইটো আমাৰ কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত কৰা নাই। কিন্তু কিছুমান দুষ্কৃতিকাৰী হৈছে এইটো তেওঁলোকৰ যে মনোসজা কথাবিলাক কিছুমানে ওলাইছে আৰু কিছুমানে তেওঁলোকে যে ৰাজনীতিক ষড়যন্ত্ৰও হ'ব পাৰে তাতে সেই লুকাই থাকে, তাতে তৃতীয় শক্তিও হ'ব পাৰে তাতে, সেইবিলাকৰ কাৰণে সেইবিলাক ঘটনা হৈছে। আৰু তাৰ কাৰণে আমি কিছুমানৰ যিবিলাকৰ সেইবিলাকৰ ঘটনা হৈছে তেওঁলোকৰ মানে আইনত আমি ব্যৱস্থা কৰিবৰ কাৰণে আমি দিয়া হৈছে। এতিয়াতো আমি গোটেই সকলো দল সংগঠনৰ লগত আমি আলোচনা কৰিছোঁ আৰু এপিল কৰিছোঁ যাতে কাৰ্বি আংলঙৰ যাতে স্থায়ী শান্তি হয়, যে সকলো জাতি জনগোষ্ঠী কাৰ্বি আংলং আছে। গতিকে তেওঁলোকৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে যিবিলাকৰ বন ঠাই বন্ধ কৰিছে তেওঁলোকৰ খুলিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। কাৰণ এতিয়া মেট্ৰিক পৰীক্ষাও চলি আছে, গতিকে মেট্ৰিক পৰীক্ষাও চলি আছে যাতে বন্ধ চন নহয়। আজি সিদ্ধান্ত লৈছে আমি যিটো ভাইলেন্সৰ পৰা নহয় নন ভাইলেন্সৰ পৰা আলাপ আলোচনাৰ মাজতে সেই কামটো কৰিম বুলি আজি সিদ্ধান্ত কৰা হৈছে। বিদ্ৰোহ হ'ব perai lo MP election apa MP election la bangken tum hola arona teng do ya supi bonai ning ya so guideline teng bel supreme court guideline teng bel na pobo notice this bi tribal tumhani kali ke eviction kali tribal so tadi la eviction chajima batang te la tuma phan gasemer betarai di la ben kapre trading license ben nalo inhan poli men han pante chet nang po rason sini tunge bangai kipu alang litung claim po alang litung la pen ke ni tungi po bangke hala utset det pen hala tumhan 6 schedule ateng pen galang litung 6 schedule area lo ke dulong le la pot toy et nang ji po bang la ya la pen la ke toy et ya prang ba toy bom nang po no mata ta ja tungge aku longle ke me mu chot mun na tungi po son longle ke me mu chot da thai dam tho mat aku karbi tungge chini ne aku jor thu bom pulele te alam ke la pu thak thak le po labasi ni tunge choning ria bange mondol ke do an ka do we tum arong pa che dam lap masilo la so ka che plang ple de che kon kam pa claim dam masil chok po bonte আজি আলোচনা কাউন্সিল তৰফৰ পৰা বিভিন্ন দল সংগঠনক ৰাজনীতি অৰাজনীতি সংগঠনক নিমন্ত্ৰণ কৰা এই আলোচনাৰ আমাৰ কাৰ্বি ছাত্ৰ সন্থা তৰফৰ পৰা আমি পজিটিভ বুলি আমি ভাবিছোঁ আৰু আমি আশা ৰাখিছোঁ কমিউনেল ফেব্ৰিকেশ্যন যাতে নাযায়। কিছু দুষ্কৃতি মানুহবিলাকে বিয়পিব বিচাৰি আছে যে কাৰ্বি বিহাৰী, আচলতে তো কাৰ্বি বিহাৰীৰ কথাই নাহে। এটাই কথা যে PGR VGR এৰিয়া সেই এভিকশ্যন হ'ব লাগে, কাৰণ এখন সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰেই আছে, এইটো আমি কোৱা কথা নহয়। গতিকে PGR VGR এভিকশ্যন হ'ব লাগে, এই দাবীৰে ৰাইজে ওলাই আহিছে। ওলাই অহাৰ পিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল কৰিবলৈ বাধ্য হৈছে। আৰু ইয়াত কোনো কনফিউজন কৰিব নালাগে। অসমভাষী বা ভাৰতভাষী মানুহ কোনো মানুহে তাত আতংকিত হ'ব নালাগে। বিহাৰী মানুহবিলাকো থাকিব পাৰিব, কাৰ্বি আংলঙতে আছে, আগৰ পৰাও আছে, এতিয়াও আছে, ভৱিষ্যতলৈকেও থাকিব। যি ইণ্ডিজিনিয়াছবিলাক কোনোবা যদি ডকুমেণ্টছ নাই, কোনোবা ইলিগেল আহিছে, সেইটো বেলেগ কথা। কিন্তু এই বৰ্তমান যিটো ইছ্যু যে কমিউনিয়েল ফেব্ৰিকেশ্যন কোনোবা কৰিছে, আপোনালোকৰ থ্ৰু দি মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকৰ মিডিয়া থ্ৰু দি মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কমিউনিয়েল ফেব্ৰিকেশ্যন নিউজটো আপোনালোকে অন্ততঃ নবজাব। এইখন আজি শান্তিপূৰ্ণভাৱে আলোচনা হৈছে, এই আলোচনাত এটা ফ্ৰুটফুল বুলি আমি ভাবিছোঁ। ধন্যবাদ।